নমস্কাৰ বন্ধুসকল, মই ফৈজুৰ অফিচিয়েলৰ পৰা কৈছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান কুইজ আনিছোঁ। কুইজকেইটা ভাল লাগিলে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমটো আমাৰ কুইজ হৈছে অসমৰ মুঠ IIT কিমান? এইটো কুইজৰ উত্তৰ হৈছে 1খন। দ্বিতীয়টো আমাৰ কুইজ হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? এইটো কুইজৰ উত্তৰ হৈছে চৰাইদেউ। ইয়াৰ পিছৰ কুইজটো হৈছে পৃথিৱীৰ বৃহত্তম নদীৰ দ্বীপটোৰ নাম কি? এইটো কুইজৰ উত্তৰ হৈছে মাজুলী। ইয়াৰ পিছৰ কুইজটো হৈছে অসমৰ কোন জিলাত জনসংখ্যক আটাইতকৈ বেছি? এইটো কুইজৰ উত্তৰ হৈছে নগাঁও। ইয়াৰ পিছৰ কুইজটো হৈছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে? এইটো কুইজৰ উত্তৰ হৈছে গোলাঘাট। ইয়াৰ পিছৰ কুইজটো হৈছে অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? এইটো কুইজৰ উত্তৰ হৈছে বৰপেটা। ইয়াৰ পিছৰ কুইজটো হৈছে অসমৰ অধিক শিক্ষিত লোক বাস কৰা জিলাখনৰ নাম কি? এইটো কুইজৰ উত্তৰ হৈছে যোৰহাট। ইয়াৰ পিছত আমাৰ কুইজটো হৈছে অসমৰ কয়লা খনি ক'ত ক'ত আছে? এইটো কুইজৰ উত্তৰ হৈছে লিডু আৰু মাৰ্ঘেৰিটা। ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো এটা সমাপ্ত কৰিলোঁ। যদি কুইজকেইটা ভাল লাগিছে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া ভিডিঅ' আপোনালোকলৈ বহুতো আহি থাকিব। ধন্যবাদ।